हेलो एभ्रिवान आशा करूँ সকলো ভালে আছে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি বনাইছোঁ মই পিঠা বনাম দিনটোত কি কি কৰোঁ চাব এয়া পিঠা মালপোৱা আৰু এইফালে এটা পাছবেলা টাইমত খাই লওঁ এটা ৰুটি এটা খাই লওঁ বুলি ভাবিলোঁ ৰুটি এটা বনাই ল'লোঁ আৰু আজি ভাবিলোঁ চাবোন বনাওঁ তাকে চাবোন বনাবলৈ আমি নেমু বাকলিটো কাটি ল'লোঁ মিক্সিত দি ল'লোঁ তাৰ পাছতে সবেজ কিটা টুকুৰা টুকুৰকে কাটি লওঁ এয়া আমি দি দিলোঁ সবেজখিনি এনেকৈ দি দিব লৰাই দিব লাহে লাহে গলি যোৱালৈকে ৰখিব গলি যোৱাৰ পিছত মিক্সিত মৰাই টেঙা ৰসখিনি দি দিব তাত গ্লিচাৰিন অলপ যোগ কৰি দিব আৰু লগত গোন্ধটোৰ কাৰণে গ্লিচাৰিন দি দিছোঁ এনেকৈ থৈ দিলোঁ চাব কিমান ধুনীয়া